নমস্কাৰ বন্ধুসকল, আমি আজি শিৱসাগৰলৈ যাওঁ। শিৱসাগৰত এনআৰ মোবাইল ষ্ট'ৰলৈ, য'ত ইউজ মোবাইল পোৱা যায়। মোৰ মোবাইল এটাৰ প্ৰয়োজন হৈ আছে। এটা মোবাইল চলি আছে বাৰু, অন্য এটা আৰু বেলেগ বেলেগ ধৰণৰ কামৰ কাৰণে দুটা মোবাইল প্ৰয়োজন হৈ থাকে, ভিডিঅ' চিডিঅ' এডিটিং কৰা কিবা ধৰণৰ কামৰ কাৰণে। আৰু মোৰ বন্ধু এজনো যাব, তেওঁ আইফোন চাব হয়তো। আপোনালোকক যদি কাৰোবাৰ মোবাইল ইউজ মোবাইলৰ প্ৰয়োজন হৈ আছে, আপোনালোকে মোৰ ভিডিঅ' চাব পাৰে। যদি ভাল লাগে ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লেটছ গো। আমাৰ যাওঁতে মেলোতে বহুত দেৰি হৈ গ'ল, আন্ধাৰে হৈ গ'ল। ঘৰত ওলাওঁতে গাড়ী ধোওঁতে আমাৰ বহুত দেৰি হৈ গ'ল। এতিয়া আন্ধাৰ হৈ গ'ল, আমি দোকানখন পাওঁ নাপাওঁ জানো, গৈ থাকোঁ। অৱশেষত পলমকৈ হ'লেও দোকানখন খোলা পালোঁ আৰু এতিয়া ভিতৰত মোবাইল চাবলৈ যাওঁ। কেনেকুৱা কি ধৰণৰ মোবাইল পাওঁ, এতিয়া ষ্টকবিলাক কি আছে বৰ্তমান। এইবিলাক এণ্ড্ৰইড ফোন হয়, 4G হয়। তেওঁলোকৰ মতে 3000 পৰা ষ্টাৰ্ট হৈ যায়, কিন্তু অকণমান ওপৰৰ পৰা চাওঁ আৰু 7000 মানৰ পৰা। এণ্ড্ৰইড ফোনত ইমানখিনি ফিচাৰ্ছ থাকিব লাগে। কেমেৰা ভাল পাব, আপোনাক দেখাই দিছোঁ। এইবোৰ কি ডিছপ্লে চিছপ্লে বেয়া থাকে নেকি? নাই, একো বেয়া নহয়। ভিডিঅ' চিডিঅ' বনাবলৈ ভাল হ'ব। ভাল হ'ব। ভিডিঅ' 5G নে 4G? এইটো 4G ফোন। আৰু এইটো ৰেডমি নোট 7S। এইটো আহিব আপোনাৰ 6800 টকা। কেমেৰা হেৰিটো কি ৰেমটো? কেমেৰা হেৰিটো মেগাপিক্সেল কিমান আছিলে পাহৰিছোঁ, কিন্তু কেমেৰা কোৱালিটি আৰু ভাল আছে। অলমষ্ট ভালে আছে। এইটো আৰু দেখিব আৰু এইটো চাব পাৰে ৰিয়েলমি XT। এইটো বহুত ধুনীয়া ফোন। এইটো প্ৰাইচটো কিমান হ'ব? এইটো আহিব আপোনাৰ 8500 টকা। এইবোৰ ৱাৰেণ্টি চোৱাৰেণ্টি থাকে নাই? একমাহৰ ফুল গেৰাণ্টি পাব। যদি কিবা প্ৰব্লেম পায় ৰিপ্লেচ কৰি দিয়ে। অকল একমাহ? ছেকেণ্ড হেণ্ডখনত একমাহে যথেষ্ট, নতুনখন এটা 1 বছৰ দিয়ে। অঁ, আৰু এইটোতো একে হয় নাই, এইটো নিচিনাই? নহয়, সেইটো আৰু এই চাই থকা হয়। সেইটো ভিভ' Y12। ইয়াৰ প্ৰাইচটো? ইয়াৰ প্ৰাইচটো আহিব আপোনাৰ 6200 টকা। সেইটো 8500 টকা। এইবিলাক অকণমান সময় নে এতিয়া ওপৰ এইবিলাক? সমানে আৰু ওচৰ মানে এইটো কি? এইটো এইকেইটা ডাঙৰ ডাঙৰ কেমেৰা লোৱা এইটো আহিব আপোনাৰ 12500। এইটো 5G ফোন হয়। এইটো 5G ফোন? এইটো 5G হয়, আৰু এটা 5G এইটো আছে। এইটো 10500 টকা আহিব। 10500। এইটো কি হয়? এইটো ৰেডমি নোট 10। এইবাৰ আমি আইফোন চাম। আইফোনবিলাকৰ দাম সুধিছোঁ তেওঁক। 12 GB মাত্ৰ 27000। বেটাৰী তোমাৰ 87 আছে। আৰু জিবি কিমান হ'ব? তোমাৰ 64 GB হ'ব। 13 আছে, 13 তোমাৰ আহিব মাত্ৰ 37000ত। 86 বেটাৰী হেল্থ, 128 GB। চাই লওক। ব্লেক কালাৰ আছে। লগতে আছে 12 মিনি মাত্ৰ দি দিম 25000ত। 85 প্লাছ পাব বেটাৰী হেল্থ। লগতে আছে আইফোন 11 দি দিম মাত্ৰ 21500ত। ৰেড কালাৰ স্ক্ৰীনশ্বট কৰি লৈ আনিব যদি ল'ব বিচাৰে। বেটাৰী 8 আছে, 8 দি দিম মাত্ৰ 8500ত। 8500ত দি দিম। আইফোন 8। আইফোন 8 লগতে আছে আইফোন 7 প্লাছ মাত্ৰ 10500ত দি দিম। আইফোন 7 প্লাছ আইফোন 8 এইটো 8000ত পাই যাব আপোনালোকে। কণ্ডিশ্যন চাই লওক, একদম নতুন হৈছে। এণ্ড্ৰইড ফোন লোৱা কথাহে আছিল, কিন্তু আহি ইয়াত আইফোন 8টোহে পচন্দ হৈছে। সেইটোকে লৈ যাওঁ নেকি? এবছৰমান চলাব পাৰিলেও হ'ব। ছেকেণ্ড হেণ্ড মোবাইল আৰু এবছৰমান চলাব পাৰিলেও বহুত হ'ব। চাওঁচোন, মোবাইলটো চাই ভালে লাগিলে, এইটোৱে লওঁ। ল'ৰাজনক বিল চিল লিখাবলৈ কৈ দিলোঁ আৰু। লগৰজনে মোবাইল নল'লে, যিটো বিচাৰিছিলে সেইটো নাপালে বাবে। পিছত আহিব বোলে, তেতিয়া ল'ব তেওঁ। লগতে আমাৰ বাম্পাৰ অফাৰ চলিয়ে আছে, আৰু বাম্পাৰ অফাৰ এটা টিপত তেওঁক লগত দিয়া হৈছে। ধন্যবাদ।